মোৰ পুনৰবাৰ স্বাগতম টেকনিকেল বয় আছাম চেনেলটোলৈ তাৰ আগতে এটা অনুৰোধ যিসকলে ধেমালি বুজি নাপায় সেইসকলে ভিডিঅ'টো ইমানটো ষ্টপ কৰি ৰাখক কাৰণ এই ভিডিঅ'টোত আজি মই পেটিএম পেমেণ্ট হেক কৰি দেখুৱাম কাৰণ এইটো হেক হয়নে নহয় পিছত বহুত কম আজি ভিডিঅ'টো চাই লওক ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে গম পাব পেটিএম হেক হয়নে নহয় সঁচাকৈ হ'বও পাৰে বা নহ'বও পাৰে হেক পেটিএম পে বেলেঞ্চ হেক কৰিবলৈ আপোনালোকক এটা এপ জৰুৰত হ'ব আপোনালোকৰ সেই এপটো হৈছে চব পেটিএম হেক মই ডিছক্ৰিপশ্যনত মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকক এই এপটো বা লিংকটো মই দিম আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপোনালোকে গম পাব পেটিএম পে'মেণ্ট হেক হ'ব বা নহ'ব তেতিয়াহ'লে মই চব পেটিএম হেকটো মই অ'পেন কৰি লৈছোঁ অ'পেন কৰাৰ পিছত আপোনালোকে লিখি লোৱাৰ পিছত নাম ফোন নাম্বাৰ এমাউণ্ট টাইম ৱালেট ইউৰ ৱালেট বেলেঞ্চ আপোনালোকে ইয়াত আপোনালোকে ছাবমিট কৰি দিব লাগিব গম পায় এতিয়া আপোনালোকে বুজি পাইছে আপোনালোকে নেম মানে আপোনালোকে যোনটো পেটিএমত প্ৰি পে'মেণ্ট কৰিম বুলি ভাবিছে পে'মেণ্ট হেক কৰিম বুলি ভাবিছে তেওঁৰ নাম দিব লাগিব মই দেখুৱাই দিছোঁ মই আপোনালোকক এটা পে' কৰি দেখাই দিছোঁ মই ইয়াত এজন দোস্তলৈ মই বন্ধুলৈ মই পে'মেণ্ট কৰি দিম মোৰ আৰু এটা একাউণ্টলৈ তাৰপিছত নাম মৰাৰ পিছত আপোনালোকে ইয়াত ফোন নাম্বাৰ যিটো নাম্বাৰত আপোনালোকে পে'মেণ্ট দিম বুলি ভাবিছে সেইটো সকলে সেই নাম্বাৰটো আপোনালোকে মাৰিব লাগিব দেখিবলৈ পাইছে মোৰ নাম্বাৰটো মাৰি দিছোঁ আৰু কিমান টকা পঠিয়াব আপোনালোকে সেই বন্ধুজনলৈ বা কিবা আপোনাৰ মোবাইল নম্বৰলৈ আপোনাৰ পেটিএমলৈ আপোনালোকে ইয়াত মই মাৰি দিছোঁ এমাউণ্ট 100 টকা মই 100 টকা মাৰি দিছোঁ 100 টকা মাৰাৰ পিছত মোৰ ইয়াত বেলেঞ্চ আছে 100 টকাই আছে মোৰ বেলেঞ্চো 100 টকা আছে আপোনালোকে কিমান টাইমত এই পে'মেণ্টটো পঠিয়াব তাৰ টাইম এটা ইউজ কৰিব লাগিব মই দেখাই দিছোঁ 6:09 আপোনালোকৰ যিমান টাইম এতিয়া টাইম বাজি টাইম হৈ আছে ন কিমান টাইমতে আপোনালোকে দেখুৱাব শ্ব' কৰিব টাইম আপোনালোকে 6টা আমি এতিয়া 6:11 হৈ আছে টাইম হৈছে 6:11 মই ক্লিক কৰি দিছোঁ ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব ছাবমিট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব চেম দেখিবলৈ পাইছেনে দিগন্ত ৰাজবংশী 100 পে' কৰি দিছে একদম ফ্ৰী আপোনালোকৰ কোনো ইয়াত পইচা নালাগে কাৰণ এইটো একদম পূৰা নতুন এটা এপ যিটো এপ আপোনালোকে পে'মেণ্ট কৰিব বিচাৰে চেম প্ৰচেছ ইয়াত দেখিবলৈ পাইছে পেটিএমৰ নিচিনা আপুনি ফ্ৰীকৈ পে'মেণ্ট কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো 100 টকা বেলেগ আছে প্ৰেছ কৰি দিব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আজিলৈ নতুন টেকনিকেল ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো আগলৈ গৈ ছাবস্ক্ৰাইব কৰি থৈ দিব